নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লাষ্ট মই শ্বৰ্ট দিছিলোঁ, শ্বৰ্টত কিছুমান মেথছৰ ট্ৰিক্স দিছিলোঁ। 9ৰ লগত মাল্টিপ্লিকেশ্যন মই দেখাইছিলোঁ, 999ৰ লগত কেনেকৈ হয়, 99ৰ লগত কেনেকৈ মাল্টিপ্লিকেশ্যন কৰা হয়। আৰু তাত তেতিয়া আহিছিলে কেইটামান কমেণ্ট আহিছিলে, কৈছিলে যে সেইটো মাত্ৰ 9 সংখ্যাৰ লগতহে লিমিটেশ্যন আছিলে, বাকীবোৰ সংখ্যাৰ লগত নহয়। তো বাকীবোৰ সংখ্যাৰ কেনেকৈ আমি মাল্টিপ্লিকেশ্যন কৰিম তাৰ কিছুমান টেকনিক্সৰ কাৰণে মোক মানে কমেণ্ট কৰিছিলে, কমেণ্টটো এইটো মই দেখাই দিছোঁ আপোনালোকক। তো তাৰে মই ভাবি পেলাই কিছুমান আজি আৰু তেনেকুৱা টেকনিক্স লৈ আহিছোঁ, যিবোৰ আজি এই ভিডিঅ'টোত মই দেখাম। কিন্তু তাৰ আগতে সৰু সৰু কিছুমান কথা, দুদিনমান ভিডিঅ' দিয়া হোৱা নাই আৰু গম পোৱাই সকলোৱে যে ভিডিঅ'খিনি মই কিমান আগবাঢ়িছে চেনেলটো। আজি 14 দিন হৈছে চেনেলটো। তো 14 দিনত 4.7K এতিয়া বৰ্তমান মই যিটো সময়ত ভিডিঅ'টো শ্বুট কৰি আছোঁ সেই সময়ছোৱাত 4.7K ভিউজ হৈছে, ৱাটচ টাইম হোৱা নাই, ভিউজ হৈছে। আৰু 157 ছাবস্ক্ৰাইবাৰ হৈছে। আৰু এইখিনি সম্পূৰ্ণ জেনুইন, মই চাইছোঁ ব্ৰাউজ ফিচাৰ্ছৰ পৰাই আহিছে আৰু অলপমান শ্বেয়াৰ পৰা আহিছে। 2 নম্বৰ কথা, যিকোনো এটা ছাবজেক্ট লাইক মেথছ, কিবা এটা ছাবজেক্টত যেতিয়ালৈকে ইণ্টাৰেষ্ট বোলা বস্তু নাথাকিব তেতিয়ালৈকে আমি ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিম। দুদিনমান ভিডিঅ' দিয়া নাই সেইটো কাৰণেই, কাৰণ তোমালোকৰ ছমহীয়া পৰীক্ষা হৈ আছে। মই এই চেনেলটো খোলাৰ উদ্দেশ্য এটা বেটছ ৱাইজ মই কৰাৰ কথা আছিলে, সকলোৱে জানাই, যোনে মোক চাই আছা লাষ্ট 14 দিনৰ পৰা। তো ক্লাছ 10ৰ বা 9ৰ 8ৰ সকলোৰে পৰীক্ষা চলি আছিলে, সেইটো কাৰণে মই কোনো ধৰণৰ ভিডিঅ'ছ ইয়াত দিয়া হোৱা নাই। শ্বৰ্ট দিছিলোঁ মেথছৰ ট্ৰিক্স, আৰু তোমালোকে সেইখিনি শ্বৰ্টছ চাব পাৰা কেনেকৈ মই দিছিলোঁ। এতিয়া 2 নম্বৰ কথা হ'ল কি, যদিহে এই মেথছত ইণ্টাৰেষ্ট নাহে, এতিয়া কি হয়, কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যে মেথছ বুলি কোৱাৰ লগে লগে ভয় লাগে, কিছুমানৰ ভাল লাগে। তো প্ৰথম কথা, কিবা এটা বস্তু আমি ভালকৈ পাৰিবলৈ হ'লে তাক ভাল লাগিব লাগিব। তো সকলোৱে চেষ্টা কৰিবা ভাল লগাবলৈ, আৰু ভাল লগাটো মানে কি, ভাল লাগিবলৈ হ'লে কিবাটো আমি জানিব লাগিব। তো আমি যেতিয়া মেথছ কৰি ভাল পাম, সেই ভয় ভাৱ বা কিবা এটা বেয়া লগা সেই ভাৱবোৰ যেতিয়া নাইকিয়া হৈ যাব, আমি মেথছ সকলো ভালকৈ কৰিব পাৰিম। তো আজি কিছুমান টিপছ লৈ আহিছোঁ যাতে তোমালোকে মেথছৰ প্ৰতি তোমালোকৰ আগ্ৰহটো বাঢ়ি যায়। শ্বৰ্টকাট কিছুমান আছে, সেইবোৰ মই ইয়াত দেখাই দিছোঁ। মাল্টিপ্লিকেশ্যনৰ 5 ইমান ডাঙৰ সংখ্যাটো 5ৰে পূৰণ কৰিলে পটককৈ কেনেকৈ ওলাব, বা এনেকুৱা ধৰণৰ যিবোৰ পূৰণ আছে সেইবোৰ পটককৈ মুখতে কেনেকৈ উলিয়াব পৰা যাব, তাৰ কিছুমান টেকনিক্স আছে। আৰু কিছুমান আছে, এই ভিডিঅ'টো এইখিনি মই দেখাই পেলাই আৰু অলপমান দেখাম, ঠিক আছে। তো প্ৰথমতে আৰম্ভ কৰিছোঁ এইটোৰ পৰা। এনেকৈ যদি থাকে, এনেকুৱা নম্বৰ কিছুমান যদি থাকে, আমি কেনেকৈ মাল্টিপ্লিকেশ্যন কৰিম শ্বৰ্টকাটটো চাই লোৱা। ইয়াত কি হৈছে চাবলগীয়া কথাটো ইয়াত এইটোৱে আছে। ইয়াত যদি আমি চাওঁ, মই এইফালৰ পৰা দেখাইছোঁ, বৰ্ডখনত নহ'লে নাটিবগৈ পাৰে। ইয়াত যদি চাওঁ, এককৰ ঘৰৰ সংখ্যাকেইটা ইয়াত যদি যোগ কৰোঁ, 8 2 10। ইয়াত যদি চাওঁ, 6 4 10, 7 3 10, 4 6 10, 3 7 10, 6 4 10। মানে এককৰ ঘৰৰ সংখ্যাকেইটা আমি যোগ কৰি দিলে ইয়াত কি ওলাইছে, 10 ওলাইছে। আৰু বাকী যিকেইটা আছে দশকৰ ঘৰৰ, 3 3, 5 5, 6 6, 7 7, 11 11, 12 12 হৈছে। তো এনেকুৱা ধৰণৰ টাইপছ যদি থাকে, য'ত এককৰ ঘৰৰ সংখ্যাকেইটা যোগ কৰিলে 10 হয়, আৰু তাৰ বাকীকেইটা একে একে সংখ্যা যদি থাকে, যেনে 3 3, 5 5, 6 6, তেনেকৈ যদি থাকে, তেনেকুৱা টাইপৰ যিখিনি আমি অংক কৰোঁ সেইখিনি কেনেকৈ কৰিম, তাৰ কাৰণে কি কৰিব লাগিব, এই এককৰ ঘৰৰ সংখ্যাকেইটা আমি কি কৰিব, মই এইফালৰ পৰা দেখাইছোঁ দেই। এককৰ ঘৰৰ সংখ্যাকেইটা আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 8 2 16, আৰু 3 3 আছে নহয়, এইটো 3 আৰু এইটো 4 বুলি ভাবি লাগিব। 4 3 12, 1 2 1 6। আকৌ এইটো এতিয়া পূৰণ কৰিম, 6 4 24, আৰু 5 5 নহয়, 5 6, 6 5 30, হয়নে? তাৰপিছত এইটো কৰিব লাগিব, 7 3 21 হ'ল, আৰু এইটো 6 আৰু এইটো 7 বুলি আমি ভাবিলোঁ, 6 7 42। তাৰপিছতে এইটো 6 4 24, আৰু তুমি 7 7 ভাবিলে নহ'ব, 7 8 ভাবিব লাগিব, 7 8 7 হৈছে। তাৰপিছতে এইটো আমি 7 3 21, এইটো 11 11 ভাবিলে নহ'ব, 11 12 ভাবিব লাগিব, ঠিক আছে। 132। তাৰপিছত এইটো কেনেকৈ কৰিম, এইটো একেধৰণৰ টেকনিক। 6 4 24, আৰু এইটো 12, আৰু এইটো 13 বুলি আমি ভাবিব লাগিব, 156। বুজিব পৰা গৈছেনে? এইখিনি আইডিয়া লগাব পাৰিছেনে? এইখিনি কেনেকৈ হ'ব, আইডিয়া লগাব পৰা গৈছে? ঠিক আছে। শ্বৰ্টকাটটো কেনেকুৱা লাগিছে চাই ল'বা। এটাই কথা হ'ল কি, এককৰ ঘৰৰ সংখ্যাকেইটা আমাৰ কি হ'ব লাগিব, 10 হ'ব লাগিব যোগ কৰিলে, আৰু বাকী সংখ্যাকেইটা আমাৰ একে একে হ'ব লাগিব। তেতিয়া আমি এইটো বেলেগকৈ ধৰিলোঁ, টেকনিকটো আমি জানিলোঁ। অংক বস্তুটো মানে কিবা এটা মুখস্থ কৰা বা এটা ফ্ল'ত গৈ থাকে তেনেকুৱা নহয়, তাক বুজিব লাগিব। কৰে কেনেকৈ, মানে কৰে কেনেকৈতো আমি যদি গম পাই যাওঁ তেনেহ'লে আমি পাৰিম।
তো এইটো টেকনিকটো বুজি পালা, তো কেনেকৈ কৰে শৰ্টকাটটো বুজি পালা, এটা মনত কৰিব পাৰিব লাগিব। মানে কি হয়, আমি এনেকুৱা অলপ মানে যেটা কেটা শিকিলো, এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা শিকিলো। এই ছটা যদি আমি এনেকুৱা 20টা মান যদি প্ৰেক্টিচ কৰো, হা, যেতিয়া আমি 20টা প্ৰেক্টিচ কৰিম, সেইটো তোমালোকৰ অভ্যাস হৈ যাব। আৰু অভ্যাস হৈ যোৱাৰ লগে লগে সেইটো তোমালোকে মনতে কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত আমি গুচি আহোঁ পাঁচৰ কিছুমান ট্ৰিক্স আছে। চোৱা, এই ইমান ডাঙৰ সংখ্যাটো যেতিয়া আমি পাছে পূৰণ কৰিব লাগিব, তাৰ কাৰণে সৰু সৰু কেইটামান মই দেখাই লৈছো। ইয়াত দুটা মেথড আহি যায়। এটা হৈ গ'ল যুগ্ম সংখ্যা। যুগ্ম সংখ্যা মানে কোনবোৰ সংখ্যাক যুগ্ম বুলি কোৱা হয়? যিবোৰ সংখ্যাক 2ৰে হৰণ যায়। তেনেহলে আমি এই কোনোবা এটা শৰ্টকাট উলিয়াব পাওঁ যে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0, 2, 4, 6, 8, 10 বুলি ক'লে একক ঘৰত 0 আহিব। এই সংখ্যাকেইটা থাকিব, সেইবোৰ সংখ্যাক কি বুলি কোৱা হ'ব? যুগ্ম সংখ্যা বুলি কোৱা হ'ব। তো যুগ্ম সংখ্যা যদি হয়, এই ডাঙৰ সংখ্যাটো যদি এটা যুগ্ম সংখ্যা হয়, তেনেহলে আমি কোৱা টেকনিক এটা আছে, আৰু অযুগ্ম সংখ্যা হলেও এটা সৰু টেকনিক আছে। চোৱা কেনেকৈ হ'ব। সৰু এটা উদাহৰণ দেখাই লৈছো যে 2, 4, 6, 8, 4, 2 এইটো তেনেকুৱাকে। ঠিক আছে, এই সংখ্যাটোক 5ৰে পূৰণ কৰিব লাগে। আমি 5ৰে পূৰণ নকৰো, আমি কি কৰিম? 2ৰে হৰণ কৰি দিম। 2ৰে যদি 2 হৰণ কৰো, 2 এগুণে 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, আকৌ 2 দুগুণ 4, আকৌ 2 এগুণে 2। এইকণলৈকে হৈছেনে? এতিয়া এইটো সম্পূৰ্ণ বাৰ গুচি গ'ল, 2য়ে সম্পূৰ্ণ বাৰ গুচি গ'ল। তাৰ পিছত আমি কি কৰি দিম? 0 এটা বহাই দিলে আমাৰ উত্তৰটো হৈ যাব। উত্তৰটো কিমান হ'ল তেনেহলে? 1 2 3 4 2 1 0। মানে যুগ্ম সংখ্যা যদিহে হয়, আমি 2ৰে হৰণ কৰি দিব লাগিব। 2ৰে হৰণ কৰিলে যিটো পামগে এইফালে বাকী নাথাকে নহয়, 2ৰে হৰণ গুচি যাব। তাৰ পিছত আমি কি কৰি দিব লাগিব? এইকণত 0টো আমি কি কৰি দিব লাগিব? বহাই দিব লাগিব। সেইটোৱে হৈ যাব আমাৰ উত্তৰ। ঠিক আছে, আৰু এটা যদি কৰিবলৈ চাওঁ, এইকণত সৰুকে আৰু এটা মই কৰিছো। এইটো ঠিক আছে, এইকণটো দিয়া। 8 4 3 2 6 এইটো যেনিবা, এইটো ইনটু 5। আমি কি কৰিব লাগিব? 2য়ে চবকে হৰণ কৰিম। কেনেকে কৰিম? 2য়ে 8ক হৰণ কৰিম, কিমান হ'ব? এনেকে পাতি পাতি গৈছো। 4 2 4 গুণ 8, 2 দুগুণ 4। এতিয়া এইটো চোৱা, 3টো এতিয়া 2ৰে হৰণ নাযায়। আমি কি কৰিম? 2ৰে হৰণ কৰিম, 2 এগুণে 2। ইয়াত 1 থাকি গ'ল, 1 আৰু এইকণত 12। কিমান হ'ব? মানে 2 আছে, 12 হ'লনে? 1 2 12, 12ক কিবা যাব? 2 6 বাৰ যাব। হ'ল? এতিয়া 6 থাকি গ'ল, 6ক 2 3 বাৰ যাব। হ'লনে? তেনেহলে 4 2 1 6 3 লগত কি লাগি যাব বুলি কৈছিলো মই? 0। বুজিব পৰা গৈছানে? তো এইটো হৈ গ'ল আমাৰ যুগ্ম সংখ্যাৰ ক্ষেত্ৰত। এটা অযুগ্ম সংখ্যা য'ত এইকণত বাৰ নাযায়, মানে ৰিমাইণ্ডাৰ থাকিব, মানে বাকী থাকিব, তেনেকুৱাত কি কৰিম? অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা কোনবোৰ হয়? যিবোৰ সংখ্যা আমাৰ 2ৰে হৰণ নাযায়। এককৰ ঘৰত কি কি থাকিব লাগিব? 1 3 5 7 9। 1 3 5 7 9 যদি থাকে তেনে এককৰ ঘৰত, তেনেহলে সেই সংখ্যাবোৰক কোৱা হ'ব অযুগ্ম সংখ্যা। এতিয়া অযুগ্ম সংখ্যা হলে আমাৰ কেনেকুৱা ধৰণে হ'ব? এটা উদাহৰণ লৈ চাইছো। 2 4 5 7 9 1 তেনেকে দিলো, এটা অযুগ্ম সংখ্যা হয়নে? ইয়াক আমি কি কৰিব লাগে? 5ৰে পূৰণ কৰিব লাগে। উত্তৰটো আমি কেনেকৈ লিখিব লাগিব? কেনেকৈ কৰিম? ইয়াক 2ৰে হৰণ দিয়া। 2 এগুণে 2, 2 দুগুণ 4, 5 আছে, 5ক 2 যাব, 2 দুগুণ 4, 1 এটা থাকি যাব, 17 হ'ব। 17 হলে 8 বাৰ যাব, 8 দুগুণ 16, আকৌ 1 থাকি যাব, 19 হ'ব। 9 দুগুণ 18, 1 থাকি যাব, 11। 11ক 2 5 বাৰ যাব, 5 দুগুণ 10, 1 এটা বাকী থাকিল, 1 এটা বাকী থাকিল, হয় নে নহয়? যদিহে এনেকে বাকী থাকে, 1 থাকক 2 থাকক যিয়ে নাথাকক, যদি বাকী থাকি যায়, তেনেহলে তাক আমি কি কৰিব? তাৰ লগত এটা 5 এক্সট্ৰাকে লগাই দিলে আমাৰ হৈ গ'ল। যেনেকে 2ৰে হৰণ যায়, কোনো ধৰণৰ বাকী নাথাকে, তেতিয়া আমি 0 লগাইছিলো। 2ৰে হৰণ যাব আৰু বাকী যদি কিবা এটা থাকি যায়, 1 2 3 যিয়ে নাথাকক, বাকী যদি কিবা এটা থাকি যায়, আমি কি লগাব লাগিব? 5। উত্তৰটো কিমান পাম? 2 1 2 2 8 9 5 5। বুজিব পৰা গৈছে নে? অযুগ্ম সংখ্যাৰ কথাটো বুজি পোৱা গৈছে নে? আৰু এটা উদাহৰণ লৈ লওঁ। 3 4 7 8 9 শূন্যটো বনি দিব দিয়া। অযুগ্ম সংখ্যা গোটেইকেইটা লৈ লৈছে। এইটো যুগ্ম হ'ব, একো নাই, হ'লেই হ'ল। ইনটু 5 কেনেকৈ কৰিম? 2 হৰণ কৰা, 2 এগুণে 2, 1 থাকি গ'ল, 14 হ'ল।
7 দুগুণ 14 7 থাকি গ'ল তাক 3 বাৰ দিলোঁ 3 দুগুণ 6 1 থাকি গ'ল 18 হ'ল 9 দুগুণ 18 3 9 থাকি গ'ল 9 4 বাৰ দিলোঁ 4 দুগুণ 8 1 হ'ল 11 11 5 বাৰ দিলোঁ 5 দুগুণ 10 1 বাকি থাকি গ'ল হয়নে নহয় উত্তৰটো কিমান হ'ব 17394 এইখনত এক এটা বাকি আছে যদি বাকি থাকে আমি কি পাতিব লাগিব এইখনত 5 answer is this and this বুজিব গৈছে না বাৰু এতিয়া এইটো কেনে কৰিম চাই লোৱা ইয়াকো হৰণ কৰা কিমান যাব 2 দুগুণ 4 এক বাকি থাকিব 4 হ'ল 14 14 7 দুগুণ 14 আকৌ 2 গুণে 2 2 দুগুণ 4 এক থাকিলে 19 হ'ল 19ক 8 গুণ 8 দুগুণ 16 সৰি নালাগে 9 দিব লাগিব 19 আছে 9 দিলোঁ 9 দুগুণ 18 এক থাকি গ'ল আকৌ 18 হ'ল আকৌ এইটো 9 দিলোঁ 5 আছে দুবাৰ দিলোঁ 4 হ'ল 4 থেকে এক থাকিলে 7 হ'ল 17 8 বাৰ দিলোঁ 8 দুগুণ 16 এক থাকিলে 15 হ'ল 7 বাৰ দিলোঁ 14 হ'ল এক থাকিলে 19 হ'ল 9 বাৰ দিলোঁ 18 এক থাকি গ'ল 0 হ'ল 10 10ক 5 বাৰ দিলোঁ তাই 2 গুণে 2 তাই 5ক দুবাৰ দিলোঁ 2 দুগুণ 4 এক বাকি থাকি গ'ল হয়নে তাই উত্তৰটো আমাৰ কিমান হ'ব উত্তৰ মই এইটো মহাই দিছোঁ উত্তৰটো কিমান হ'ল তেনেহ'লে এইখনত আমি কি পাতি দিব লাগিব 5 এটা পাতি দিব লাগিব এইটো হৈ গ'ল আমাৰ উত্তৰ কিমান 271299 28795125 এনসাৰটো হৈ গ'ল এইটো যদিহে এইকণলৈকে বুজি পাইছা তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ লগৰ যোনে যোনে ভিডিঅ'টো চাই আছা সকলোৱে লগৰখিনিক শ্বেয়াৰ কৰা ঠিক আছে সকলোৱে লগৰখিনিক শ্বেয়াৰ কৰা যিমান আছে যাতে এই শৰ্টকাটবোৰ শিকিব পাৰে মই এটা সিৰিজেই লৈ আহিম য'ত সকলো শৰ্টকাট থাকিব কিন্তু আজি এই এটা ভিডিঅ'তে 10-15 মিনিটতে মই যিমানটো পাৰোঁ মোৰ ফালৰ পৰা যাতে শৰ্ট হয় তোমালোকৰ অলৰেডি মই শৰ্ট বুজাই থোৱা আছে দুটামান সেইকেইটা তোমালোকে চাই ল'বা আৰু লগতে মই আজি এইখিনিও শিকাই দিছোঁ আৰু বহুত আছে আৰু তিনিটা টাইপৰ মই শিকাবলৈ আছে সেইকেইটাও তোমালোকক শিকাই আছোঁ এইটো ভিডিঅ'তে শিকাম ভিডিঅ'টো শেষলৈকে চাবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা এইখিনি কওঁতেও বহুত কষ্ট কৰিবলগীয়া হৈছে জানাই সকলোৱে অকলেই কৰি আছোঁ চব মই দেখাই আছোঁ অতি সোনকালে মই ভিডিঅ' দিম মানে কি হৈছে এনেকুৱা এটা পোৱা নাই যে কোনোবা ল'ৰা এটাক মাতি পেলাই যে মই ভিডিঅ' কৰিম দেখা আহিছোঁ না এনেকৈ ক'ত মানে মই শ্বুট কৰিছোঁ তেনেকৈ ক'বলৈও তেনেকুৱা কোনো এটা ধৰণৰ এতিয়া হৈ থকা নাই সকলো মানুহ ব্যস্ত মানে সকলো ল'ৰা ব্যস্ত আমাৰ ওচৰৰ ধৰা যিখিনি মোৰ আগৰ ষ্টুডেণ্টো আছিলে কলেজে গতিকে মই কামত ব্যস্ত হৈ থাকোঁ তেনেকৈ সেইটো কাৰণে কোৱা হোৱা নাই আৰু নিজে দেখাবলৈ ফ্ৰণ্ট কেমেৰাটো সৈতে মানে দিগদাৰ হয় আৰু নিজৰ মোবাইলেই কৰিছোঁ নিজে এডিট কৰিছোঁ আৰু থাম্বনেইল বনোৱা মানুহজন বেলেগ এদিন তোমালোকক চিনাকি কৰাই দিম নিশ্চয় আমাৰ ভাইটিয়ে হয় ভাইটি এটা তো এইখিনি তোমালোকে বুজি পাইছানে নাই কোৱা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ টিপছ পাই থাকিবৰ কাৰণে আৰু এতিয়া যিহেতুকে আমাৰ ছমহীয়া পৰীক্ষা শেষ হৈছে আজি 5 তাৰিখ ছমহীয়া পৰীক্ষা শেষ হৈছে মই এতিয়া বছৰীয়া পৰীক্ষালৈ মানে আমাৰ মেট্ৰিকলৈ SSLC পৰীক্ষাৰ কাৰণে যিমানখিনি বুজাবলগীয়া হয় সকলোবোৰ ইয়াতে ফ্ৰী অফ কষ্ট মই পঢ়াম আৰু লগতে এবাৰ দেখা গৈছে পেপাৰখিনিত মই যিখিনি MCQs দিছিলোঁ তাৰ পৰা মেক্সিমাম আমাৰ ক্লাছৰ আহিছে সেইটো কাৰণে আশা কৰোঁ তোমালোক সকলোৱে ছাপোৰ্ট কৰি যাবা আৰু মোক চাই যাবা তোমালোকৰে নিজৰে উপকাৰ হ'ব তোমালোকৰ উপকাৰ কৰিম বুলি আহিছোঁ এতিয়া এইখিনি মই মোহাৰি দিছোঁ মেথছৰ ট্ৰিক্স এইখিনি মই মোহাৰি দিছোঁ এতিয়া আৰু কিছুমান কুৱেশ্যন মই লিখি দিছোঁ এইখিনি মই মোহাৰি পেলাই লিখি দিছোঁ সেইখিনি কেনেকুৱা ধৰণে কৰিম চাবা এতিয়া এইকেইটা লিখা হ'ল এতিয়া চোৱা এইকেইটাত অথনি মই যিটো টেকনিক শিকাইছিলোঁ সেই টেকনিকটো ইয়াত আমি খটাব নোৱাৰোঁ একক ঘৰৰ সংখ্যাকেইটা যোগ কৰিলে কিমান হ'ব 7 7 14 এইটোত 8 0 8 এইটোত নহ'ব 14 হয়নে এটা আমি এনেকৈ ফলো কৰিব নোৱাৰিম এটা এইটোৰ কাৰণে কিছুমান আমি বেলেগ টেকনিক ইউজ কৰিব লাগিব যেটো টেকনিক ইউজ কৰিলে আমি ইয়াৰ উত্তৰকেইটা দিব পাৰিম ঠিক আছে মহা খাই গৈছে আঙুলি লৈ পেলাই মহা খাই গৈছে বাৰু যি কি নহওক এটা হৈ থাকে মাজে কি ক'বা মানে কি হয় এই হয় আৰু তেনেকৈ বাৰু সেই বাদ দে চোৱা এতিয়া এই সংখ্যাকেইটা যদি আমি চাওঁ ইয়াত বৰ্গ সংখ্যাও আছে মন কৰিব লাগিব দেই 87 × 87 মানে 87 স্কোৱাৰ তেনেকুৱাও কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি শিকি যাম
ঠিক আছে টাইপ 1 টাইপ 2 টাইপ 3 তিনটা আছে ঠিক আছে ঠিক আছে চোৱা এইকেইটানো কেনেকুৱা কেনেকুৱা ধৰণৰ টাইপ কি হৈছে আমি এটা টাইপ লৈ লওঁ এটা টাইপ আমি এনেকুৱা ধৰণৰ টাইপ এটা লৈ লওঁ প্ৰথমটো টাইপ হৈ গ'ল সংখ্যাটো আমাৰ দুটাই আছে প্ৰথম এটা টাইপ লৈ লওঁ যে দুইটা সংখ্যা এবভ দুইটা সংখ্যা অসমীয়াত লিখিম দুইটা সংখ্যা এশতকৈ ডাঙৰ ঠিক আছে যদিহে দুইটা সংখ্যা এশতকৈ ডাঙৰ হয় তেতিয়া মাল্টিপ্লিকেশ্যন কেনেকৈ হ'ব পূৰণ তেতিয়া কেনেকৈ চোৱা দুটা লৈ ললো 103 পূৰণ 105 এই দুইটাই এশতকৈ ডাঙৰ সংখ্যা ইয়াক কেনেকৈ এই সংখ্যাটো এশতকৈ কিমান ডাঙৰ 3 ডাঙৰ আৰু এইটো সংখ্যা কিমান ডাঙৰ এশতকৈ 5 ডাঙৰ হয়নে এটা আমি কি কৰিব লাগিব এই দুটা সংখ্যা সিম্বল যেনেকৈ আছে তেনেকৈ আমি কৰিব লাগিব চোৱা 103 আছে মানে ক্ৰস কৰিব লাগিব এইটো সংখ্যাৰ লগত এইটো সংখ্যা নহয় এইটো সংখ্যাৰ লগত এইটো সংখ্যা আছে দেই এইটো লগত এইটো নহয় সেইটো কাৰণে মই এনেকৈ আঁকি দিছো 103 লগত এইটো কি কৰিব লাগিব যোগ 5 103 লগত যোগ 5 কৰি দিয়া কিমান হ'ব 103 লগত যদি আমি 5 যোগ কৰি দিও 108 এইকনলৈকে হৈ গ'ল নেক্সট এই যি দুটা সংখ্যা আছে দুইটা সংখ্যা পূৰণ কৰি দিয়া কিমান হ'ব 5 3 গুণ 15 প্লাসে প্লাসে প্লাস হয়নে এইখন আমি দুটা নম্বৰ এনেকৈ দিব লাগে কি কৰিবলা প্ৰথমবাৰ ভালকৈ বুজি লোৱা এইটো সংখ্যা এশতকৈ কিমান ডাঙৰ লিখিলো এইটো সংখ্যা এশতকৈ কিমান ডাঙৰ লিখিলো লিখি পেলাই ক্ৰস কৰিলো ক্ৰস কৰি পেলাই চালো এইটো 103 আছে তাৰ লগত এইফালৰ কিমান আছিলে 5 103 লগত আমি কি যোগ কৰিব লাগিব 5 যোগ কৰিব লাগিব এইটো গ'ল 108 তাৰ লগত দুটা আমি এনেকৈ ডেশ এৰি দিম দুটা ডিজিট এৰি দিম আৰু এই দুটা সংখ্যা আমি পূৰণ কৰি দিম 5 3 গুণ 15 আৰু প্লাসে প্লাসে প্লাস 15 হ'ল এই 15টো বহাই দিয়া এইটোৱে হৈ গ'ল আমাৰ উত্তৰ আৰু এটা চাই লওঁ 102 into 104 এটা এইটোত কেনেকুৱা ধৰণে কৰিব লাগে এইটো 100 পৰা কিমান ডাঙৰ 2 ডাঙৰ এইটো 100 পৰা কিমান ডাঙৰ 4 ডাঙৰ এটা আমি কি কৰি লম এইটোটা হয়নে এইটো 102 আৰু এইটো কিমান যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব তেনেহলে 106 2 4 6 ঠিক আছে তাৰ পিছৰ ষ্টেপটো কি হ'ব এটা আমি কি কৰিব লাগিব পূৰণ 4 2 8 প্লাসে প্লাসে প্লাস দুটা ডিজিট এৰি দিব লাগিব দুটা ডিজিট এৰিলে কি হ'ব 8 এটা 8 ইয়াত দুটা ডিজিট আছে আমাক কি কৰিব লাগিব 08 লিখিব লাগিব কিমান লিখিব লাগিব 08 বুজি পোৱা গৈছে নে বাৰু আৰু এটা এই কন্তে কৰো 112 পূৰণ 112 সমান কিমান হ'ব 112 পূৰণ 112 মানে এইটো 112 ৰ বৰ্গই হৈ গ'ল হয়নে নহয় কি হ'ব এইটো 100 পৰা কিমান ডাঙৰ 12 ডাঙৰ এইটো কিমান ডাঙৰ 12 ডাঙৰ একে টেকনিক একেটাই 112 লগত এফালে 12 টো আমি কি কৰিব লাগিব চিনে ক'ব যোগ কৰিব লাগিব কিমান হ'ব 124 তাৰ পিছতে দুটা ডিজিট আমি এৰি দিলো তাৰ পিছতে এটা আমি পূৰণ কৰিলো 12 পূৰণ 12 সমান কিমান 12 12 144 এটা জানিব লাগিব দেই প্লাসে প্লাসে কিমান হ'ব প্লাস হ'ব এটা আমি ইয়াত দুটা ডিজিট এৰিছিলো হয়নে নহয় ইয়াত তিনটা ডিজিট হৈ গ'ল কি হ'ব তিনটা অংক হৈ গ'ল আমি সোঁ ফালৰ পৰা দুটা ডিজিট লৈ লম কিমান 44 আমি লৈ লম হল এই যেটো এক আছিল হে একটো কি হৈ যাব এইকনলে উকলি যাব একটো উকলি গলে কিমান হ'ব উত্তৰটো হ'ব এটো 124 আছিল লগত একটা যোগ হ'ব 125 4 आंसर इज दिस বুজিব পৰা গৈছে নে যদি হে তিনটা ডিজিট হৈ যায় হে 3 নম্বৰটো কি হৈ যাব উকলি পেলাই আগৰ লগত যোগ হৈ যাব বুজিব পৰা গৈছে নে বাৰু আৰু এটা চাই লওঁ এনেকুৱা নিচিনা আৰু এটা চাই লওঁ 109 into 112 কিমান হ'ব এটো কিমান 9 ডাঙৰ এটো কিমান ডাঙৰ 12 ডাঙৰ হয়নে এটা এইটোৱে এটা আমি কি কৰিব লাগিব যোগ কৰি দিব লাগিব 109 লগত যদি আমি 12 যোগ কৰি দিও আমাক কিমান হ'ব 121 তাৰ পিছত এটা আমি পূৰণ কৰি দিবলৈ 12 9 গুণ 108
যোগ হ'ব হয়নে নহয় দুটা ডিজিট আমাৰ থাকে দুটা ডিজিট আমি কি বহাই দিলোঁ 0 8 এফালৰ পৰা দুটা ডিজিট 0 8 এই একটো ইয়ালৈ কি হৈ যাব ওপৰলৈ যাব প্লাছ 1 হৈ যাব কিমান হৈ যাব 1 2 2 0 8 দিছ ইজ দ্য এনচাৰ বুজিব পৰা গৈছে নে বাৰু এইখিনি বুজিব পৰা গৈছে নে বাৰু বুজা গৈছে যদি বুজা গৈছে এইকণলৈকে এটা যদি বুজি পোৱা গৈছে এইকণলৈকে তেনেহ'লে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ যিমানখিনি আছে সকলোকে শ্বেয়াৰ কৰিবা এইটো হ'ল টাইপ 1 আৰু যদিহে 100তকৈ কম হয় 100তকৈ সৰু হয় 100তকৈ যদি সৰু হয় আমি কেনেকৈ কৰিম তাৰো কেইটামান তোমালোকে চাই লোৱা 100তকৈ সৰু 96 into 98 96 into 98 equal to কিমান প্ৰসেস একেটাই এটা খালি চাব লাগিব 100তকৈ কিমান সৰু -4 এটো কিমান সৰু -2 এটা এই দুইটা কৰা কি ক'ব লাগিব সিনে ক'ব 96 এটো কি আছে -2 মানে 94 হয়নে এই দুইটা এটা পূৰণ কৰা 4 দুগুণ 8 মাইনাসে মাইনাসে প্লাস হয়নে দুটা ডিজিট এৰি দিয়া আৰু এটো কাটি দিয়া 0 8 95 into 92 একেই 5 কম এটো কিমান কম এটো হৈ গল 8 কম ঠিক আছে এইকলকে বুজি পাইছা নে বুজি পোৱা গৈছে নে এটা আমি কেনে কৰিম এতিয়া একেটা মেথড একেটা 95 minus of 8 কিমান হ'ব আমাৰ 87 হল তাৰ পিছত এটা পূৰণ কৰা 8 5 গুণ 40 মাইনাসে প্লাস দুটা ঘৰ এৰি দিয়া 40 answer is this এটো হ'ল আমাৰ answer বুজিব পা গৈছে নে বুজি পা গৈছে নে তো এনেকৈ কৰিব লাগিব আমি 100তকৈ যদিহে সৰু হয় মানে এনেকুৱা তেইটা answer কেনেকৈ বলা পাৰিবানে এটো answer কেনেকৈ বলা পৰা যাবনে এটা এইখন টাইপ এটা বেলেগ হৈ আছে কি এটাহে বেলেগ হৈ আছে হেতু কি হৈছে এটা সংখ্যা এটা কইলো কি দুইটা সংখ্যা যদি 100তকৈ ডাঙৰ হয় দুইটা সংখ্যা যদি 100তকৈ সৰু হয় এটা যদি এটা 100তকৈ ডাঙৰ এটা 100তকৈ সৰু তেতিয়া কি কৰিম আমি চাব লাগিব টাইপ 1 বুলি লিখা থাকিলে এটো টাইপ 2 আছিল দেই তাৰ পিছত এটা টাইপ 3 লৈ গুছি যাম যত কি হ'ব এটা সংখ্যা 100তকৈ ডাঙৰ হ'ব আৰু এটা সংখ্যা 100তকৈ কি হ'ব সৰু হ'ব হয়নে ঠিক আছে এটা সংখ্যা 100তকৈ ডাঙৰ আৰু আনটো সৰু এটো কেনেকৈ এটা আমি উদাহৰণ লৈ লওঁ 102 into 98 কেনেকৈ মুখত চোৱা এটাটো আমি চাম 100তকৈ ডাঙৰ নে সৰু ই 100তকৈ 10তম ডাঙৰ কিমান ডাঙৰ 2 ডাঙৰ এটো 100তকৈ কি সৰু এটো 100তকৈ সৰু কিমান 2 সৰু এটা এটো ক্ৰস কৰা এটো কৰিব পৰা নহলে এটো কৰিব পৰা আকৌ দেই চাবা কিলে হৈছে 102 পৰা যদি এটো কি 2 মাইনাস হয়নে 102 পৰা যদি 2 মাইনাস কৰি দিয়া কিমান হ'ব 100 হ'ব আৰু 98 লগত ক্ৰস কৰি দিয়া 98 লগত যদি 2 যোগ কৰি দিও তেতিয়াও কিমান হয় আমাৰ 100 হয় হয়নে নহয় এইকনলৈকে হৈ গল এতিয়া কি কৰিম 102 minus 2 100 তাৰ পিছত আমি দুটা শূন্য লিখি দিম এক্সট্ৰাকে এই দুটা শূন্য আমি কি কৰিলো লিখি দিলো তাই এটা পূৰণ কৰি দিয়া এতিয়া 2 দুগুণ কিমান 4 প্লাসে মাইনাসে মাইনাস তেনেহলে -4 4 এটা আমি কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব আমাৰ আনসাৰটো ওলাই যাব কি হ'ব এটো কিমান হৈ যাব 10 10 পা 4 গুছি গলে 6 মানে বাকি এই তিনিটা আমাৰ কি হৈ যাব 9 9 9 answer is this বুজিব পা গৈছে নেব 106 into 96 equal to কিমান এটো কিমান ডাঙৰ +6 এটো কিমান ডাঙৰ -4 হৈছে না এটো কৰা 106 পৰা 4 গুছি গলে 102 একনত কি কৰিব লাগিব দুটা শূন্য বহাই দিলো বহাই লৈ এই দুটা পূৰণ কৰি দিলো 6 4 গুণ 24 প্লাসে মাইনাসে
মাইনাছ এইখনৰ পৰা আমি কি কৰি দিব লাগিব 24 আমি কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব 24 বিয়োগ কৰি দিলে আমাৰ কিমান হ'ব এইটো হৈ গ'ল আমাৰ 10 10 পৰা 4 গুচি গ'লে 6 এইটো হৈ গ'ল 9 9 পৰা 2 গুচি গ'লে 7 এইটোত কিমান আহিছিলে 1 1টো নামি আহিলে আৰু এইখনত কিমান আছিলে 10 মানে এনসাৰ হৈ গ'ল 10176 বুজিব পৰা গৈছে নে বাৰু বুজি পোৱা গৈছে তেনেহলে এতিয়া এই তিনিটা যে মই তোমালোকক প্ৰথমতে লিখি দিছিলো এই তিনিটা এনসাৰটো কিমান হ'ব তোমালোকে মোক কমেন্টত ক'বাচোন এই তিনিটা এটো টাইপ এতিয়া টাইপ এটো 3 টাইপ 3 হা আৰু এটো হৈ গ'ল টাইপ 2 টাইপ 2 টাইপ 1 দিনা একো নাই বুজি পালে হল আমি তো এইকিটা তোমালোকে কৰি মোক কমেন্টত জনাবা আৰু এনেকুৱা ধৰণৰ ভিডিও যদি লাগে মোক তেতিয়াও কমেন্টত জনাবা মই অতি সোনকালে মই লৈ আহিম সিৰিজ লৈ আহিম তেনেকে কিন্তু এতিয়া পৰা তোমালোকে সম্পূৰ্ণ ক্লাস 10 মেইনলি ক্লাস 10 আৰু তাৰ মাজতে মই চেষ্টা কৰিম ক্লাস 8 আৰু 9 কভাৰ কৰিবলৈ চেষ্টা কৰিম তো তোমালোকৰ ক্লাস 10 ৰ যিমানখিনি ল'ৰা ছোৱালী আছে সকলোৱে ইয়াৰ পিছৰ ভিডিওটোৰ পৰা তোমালোকৰ হাই সেকেন্ডাৰী এছএছএলসি যিখিনি আমাৰ সিলেবাস আছে সেই সকলোবোৰ মই কভাৰ আপ কৰিম ঠিক আছে আৰু তাৰ লগতে এই ভিডিওখিনি সম্পূৰ্ণ একদম ক্লাস 2 3 মানৰ পৰা যিমান মানুহে চায় সকলো মানুহে চাব পাৰে এবং আমাৰ হেল্প হ'ব সকলোৰে কাৰণে আৰু কম্পিটিটিভ এক্সাম যোনে প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ কাৰণে এইখিনি টিপছ হয় তো তোমালোকে এইখিনিও ফলো কৰিব পাৰা আৰু লগতে বহুতে কমেন্ট কৰি আছে কিছুমানৰ কথা যে নেগেটিভ মাৰ্ক থাকিলে কেনেকৈ টুকা লগাব পৰা যাব তাৰো কিছুমান উপায় আছে সেই উপায়বোৰ মই অতি সোনকালে দিম তো আৰু টুকা মৰা এটা উপায় মই দিছিলো তোমালোকে চাব পাৰা 2 নম্বৰ কথা যদি কোনবা গাৰ্ডিয়ানে চাই আছে এই ভিডিওটো তেনেহলে ক্লাস 10 9 8 7 6 যিমানখিনি আপোনালোকৰ চিনাকি ষ্টুডেন্ট আছে সকলোলৈকে আপোনালোকে শেয়াৰ কৰি দিয়ক কাৰণ শেয়াৰ কৰিলে কাৰো একো অসুবিধা নহয় উল্টা সকলোৰে উপকাৰ হ'ব তো আমি সদায় উপকাৰ কৰিব লাগে অপকাৰ নহয় হেতু কেনে যিমান পাৰে ভিডিওবোৰ শেয়াৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব আজিলৈ মানে ৰাখিছো ধন্যবাদ